হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক মই বগৰীৰ জ্বলা আচাৰ বনোৱা শিকাই দিম। চাই থাকক মোৰ ভিডিঅ'টো লাষ্টলৈ। চাওক, মই ইয়াতে বগৰীকেইটা শুকাই লৈছোঁ আগতে। তাৰপিছত মই গৰম পানী দি ধুনীয়াকৈ ধুই লৈছোঁ আৰু গোটেইকেইটা বগৰী এনেকুৱাকৈ ফালি ফালি লৈছোঁ যাতে গোটেই মছলাখিনি বগৰীৰ ভিতৰত সোমাই যায়। তাৰে পিছত মই ইয়াৰ কাৰণে লৈছোঁ ধনিয়া, মৌৰি, ফোৰণ আৰু জিৰা। লগতে লৈছোঁ শুকান জলকীয়া আৰু তিনিটামান তেজপাত। এতিয়া মই ইয়াৰে গোটেইখিনি মছলা ভাজি ল'ম। ধুনীয়াকৈ গোটেইখিনি ভাজি ল'ব আগতে। চাওক, মোৰ মছলাখিনি ভাজা হৈ গৈছে, ধুনীয়া চেন ওলাইছে। এতিয়া চাওক, মই গোটেইখিনি মছলা ইয়াতে শিলপাতাত গুড়ি কৰি লৈছোঁ। জ্বলা আৰু তেজপাতো মছলাখিনিৰ লগত গুড়ি কৰি লৈছোঁ, তেতিয়া চেনটো আপোনাৰ ধুনীয়া হ'ব। আৰু যিহেতু মই জ্বলা আচাৰ বনাম, সেইকাৰণে শুকান জলকীয়াখিনিও মই মছলাখিনিৰ লগত গুড়ি কৰি দি আছোঁ। চাওক, মই একদম মিহি কৰা নাই, আদা বটি থৈ দিছোঁ। অলপমান গোটা গোটা ৰাখিছোঁ, তেতিয়া আচাৰ খাওঁতে বেছি টেষ্ট হয়। মই সেইকাৰণে একদম মিহি কৰা নাই। এতিয়া মোৰ মছলা গুড়ি কৰা হৈ গৈছে। এতিয়া মই আহিছোঁ আচাৰখিনি বনাবলৈ। চাওক, মই এতিয়া কেৰাহীটো গৰম কৰি লৈছোঁ। গৰম হৈ গৈছে, এতিয়া মই মিঠাতেল ঢালি দি আছোঁ। ইয়াতে মই 200 গ্ৰামমান মিঠাতেল গৰম কৰি আছোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই বগৰীকেইটা তেলত ঢালি দিম। মই গৰম তেলখিনিত বগৰী অলপমান পগাই ল'ম। আপোনালোকেও এনেকুৱা কৰি বনাব। একবাৰ ঘৰত ট্ৰাই কৰি চাব, নিশ্চয় ধুনীয়া হ'ব আচাৰখিনি। চাই থাকক কিমান ধুনীয়া হৈছে। জ্বলা আচাৰত অকণমান তেল ৰাখকৈ দিলে ভাল হয়। এতিয়া মই আগতে গুড়ি কৰি ৰখা মছলাখিনি ইয়াতে ঢালি দিম। আৰু ধুনীয়াকৈ মিহলাই দিম।
চাওক এতিয়া তেলখিনি ফুটিছে। এতিয়া মই ইয়াতে অকণমান ক'লা নিমখ দিম। ক'লা নিমখ দিলে আচাৰখিনি ধুনীয়া চেন ওলায় আৰু টেষ্টটো বেছি হয়। এতিয়া নিমখখিনি মই ধুনীয়াকৈ মিক্স কৰি দিম। আপোনালোকে চাগে দেখাতে গম পাই আছে কিমান টেষ্ট হ'ব আচাৰখিনি। বহুত ধুনীয়া হৈছে। এতিয়া আচাৰখিনি ৰেডি হৈ গৈছে। এতিয়া একদম ঠাণ্ডা হ'ব দিব আচাৰখিনি, তাৰপিছত বৈয়ামত ভৰাম। একেবাৰে ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাম। বহু দিনলৈ এইটো আচাৰ খাব পাৰিব, একো বেয়া নহয়। খালি আপোনালোকে পানী লাগি থকা চামুচ ব্যৱহাৰ নকৰিব, শুকান চামুচ ব্যৱহাৰ কৰিব। মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ বাই বাই।